সো এতিয়া আমি আছোঁ আমাৰ ৰেলীত আপোনালোকে চাইছে যিহেতু মুনমি ফুকন মেম আহিছে আৰু ইমান এটা জবৰদস্ত ৰেলী আমাৰ গোৱালপাৰাত হৈ আছে আৰু সকলো পিনৰ পৰা মোৰ লগত আছে জেমছ দা ইমানে ভাল লাগিছে যিহেতু জুবিন দা আহি আছে ধামাকা কৰিব তো আপোনালোকে চাব পাৰে ৰেলীটো মোৰ চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে জানে যিহেতু আমাৰ গোৱালপাৰাত ৰঙালী বিহুৰ মানে এটা ধুনীয়া উৎসৱ হৈ আছে ৰেলী হৈ গৈছে মেম আহিছে মেম কেনেকুৱা লাগিছে গোৱালপাৰাত আহি খুব ভাল লাগিছে গোৱালপাৰাত মই আগতেও আহিছোঁ কিন্তু আজি এই দিনটোত ইয়ালৈ আহিবলৈ পাই ইয়াত উপস্থিত থাকি খুব ভাল লাগিছে মই তোমাৰ এইটো ইউটিউব চেনেল চাগে ন হয় তোমাৰ ইউটিউব চেনেল যোগেদি মই গোৱালপাৰাবাসী ৰাইজক আৰু অসমবাসী ৰাইজক পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মেম গোৱালপাৰাখনৰ বিষয়ে অকণমান ক'ব নেকি কেনেকুৱা লাগিছে ইয়াৰে পৰিৱেশ খুব ভাল লাগিছে আচলতে মই গোৱালপাৰালৈ প্ৰথমবাৰ অহা নহয় মই থিয়েটাৰৰ কাৰণে ভ্ৰাম্যমানত যেতিয়া আছিলোঁ তেতিয়াও কেইবাবাৰো আহিছোঁ খুব ভাল লাগে ইয়াৰ পৰিৱেশটো সোমাই খুব মানে চাফা পৰিৱেশ এটা খুব সুন্দৰ লাগে আচলতে আহি সঁচাকৈ নিজৰ মানে খুব আপোন কৰি ল'ব পাৰে গোৱালপাৰাৰ আমাৰ যিসকল ৰাইজ আছে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে নিজৰ কৰি ল'ব পাৰে মানে ঠিক আছে ধন্যবাদ মেম আৰু মেমক লগ পাই খুবেই ভাল লাগিলে আৰু আপোনালোকে সকলোৱে মোৰ চেনেলটোক পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলৰ জৰিয়তে আমাৰ গোটেই প্ৰগ্ৰামখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব চ' থেংক ইউ এণ্ড কিপ ৱাচিং মাই চেনেল টেবল ব্লগছ 007 এতিয়া আমাৰ মাজত অনুৰোধ আহিছে বা আমি নিজেও বিচাৰিছোঁ কমিটিয়ে অনুৰোধ কৰিব বিচাৰিছোঁ মুনমি ফুকন তেখেতক যে আমাক যাতে এটা বিহু নৃত্যৰে সকলোকে যাতে আনন্দিত কৰিব আপোনালোক সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গম পাইছোঁ আপোনালোকৰ ভাগৰ লাগিছে যথেষ্ট দূৰ আপোনালোকে খোজকাঢ়ি আহিছে মই সেইকাৰণে বৰ বেছি সময় লৈ পেলাই আপোনালোকক আমনি নকৰোঁ কিন্তু আজি ইয়াতে উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ খুবেই সুখী আপোনালোকৰ এই যি মৰম এই চেনেহ এই মৰম চেনেহখিনিৰ অবিহনে আগবাঢ়ি যোৱাটো সঁচাকৈ খুব কঠিন আৰু মই আশা কৰিম যে এই মৰম চেনেহখিনি আপোনালোকে যাতে অনাগত দিনতো ৰাখক আপোনালোকে আশীৰ্বাদ দিয়ক যাতে এনেকৈ আপোনালোকক আগলৈও মই ভাল ভাল কাম কৰি নিজৰ অভিনয়েৰে নিজৰ নৃত্যৰে আপোনালোকৰ মন জয় কৰিব পাৰোঁ আপোনালোকক আমোদ দি যাব পাৰোঁ ইয়ালৈ মন্ত্ৰণ কৰি অনাৰ বাবে মই উদযাপন সমিতিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে জিব্ৰাণ ডাঙৰীয়াক আপোনাক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কাৰণে আচলতে ৰাইজৰ মৰম আশীৰ্বাদেই সকলোখিনি আৰু এইখিনি পাবলৈ আচলতে ক'বলৈ গ'লে শব্দটো কি হ'ব নাজানো মই বৰ লুভীয়া আপোনালোকৰ মাজত এনেকৈ থাকিবলৈ পাই মই খুব সুখী অনুভৱ কৰিছোঁ আৰু বিশেষকৈ আজিৰ দিনটো আপোনালোকৰ হীৰক জয়ন্তী ৭৫টা বছৰ ধেমালি বছৰ নহয় ইমান বছৰে আপোনালোকে ইমান ধুনীয়াকৈ ইমান নিয়াৰিকৈ উদযাপন কৰি আহিছে এই সন্মিলন বিহু সন্মিলন তাৰ বাবে মই আপোনালোকক কোটি কোটি প্ৰণাম জনাইছোঁ কাৰণ ক'বলৈ গ'লে 3দিনীয়া কাৰ্যসূচী বা 4দিনীয়া কাৰ্যসূচী কিন্তু এই কাৰ্যসূচী পৰিপাটিকৈ হৈ যাবলৈ নিয়াৰিকৈ হৈ যাবলৈ আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ কষ্ট বহুত জড়িত হৈ থাকে আমি আহোঁ এদিনৰ বাবে কিন্তু আপোনালোকে মাহ ধৰি কষ্ট কৰে তাৰ বাবে মই আপোনালোকৰ ওচৰত কোটি কোটি প্ৰণাম জনাইছোঁ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া বিহুৰ বতৰ বৰ বেছি কথা কৈ আপোনালোকক আমনি নকৰোঁ বিহু এফাকি গাই দিম বিহুৰে বিৰিণাৰ পাতে সমনীয়া ঐ বিহুৰে বিৰিণাৰৈ পাত বিহু থাকে মানে বিহুকে বিনা ঐ বিহু বোলে বিনা ধন্যবাদ।
সাজু হৈ আছে ময়ো এপাক নাচি দিওঁ দেই Bye, ma'am.